নাই অলপ পঢ়া পাতি কৰং দেউতাই দেখা পালে আকৌ হাল্লা এটা আৰম্ভ কৰিব বৰে মুশকিল বাবা বৰে মুশকিল গৰে গৰে গালপে কালা কালা তিল বাবা পঢ়ি আছা পঢ়ি আছং ঐ দেউতা এতিয়া অলপ গেম খেলং নাকি কি কলি খবৰদাৰ পঢ়া চকীৰ পৰা নুঠিবি পঢ় এতিয়া পঢ় আৰু অলপ পঢ় মাৰ ওচৰত গলে বেটাৰী ডাউন হৈ যায় মুখেৰে মাতে নোলায় আৰু মুখ হলে পুৰা দম দিব পাৰে ঐ কিবা কৈ আছা নেকি নাই পঢ়ি আছং ভাত পানীও এতিয়ালৈকে হোৱা নাই নহলে খাই কিনে অলপমান ৰেষ্ট ললো হয় বাবা চাচোন কাই আহিছে হেই মই পঢ়া পাতি থৈ উঠিব নোৱাৰং কিমান সময় লাগে যা চাই আহিবি যা ময়োতো কৈছিলং অলপ সময় গেম খেলং দিছিলি পঢ়া পাতিৰ বোলে ডিষ্টাৰ্ব হয় এতিয়া মই নোৱাৰং তই যা চায়া দে ভাই কচোন হঠাৎ কিয় বা আহিলি এই খোজকাঢ়ি আহিলং আৰু ভাবলং তোৰ লগত অলপ কথা পাতি আহং আৰু লগতে এক কাপ চাহ খাই আহং অহো আজি দেখোন আমাৰ চাহপাতহে কৈছে মই দেখোন ৰাতিপুৱা দোকানৰ পৰা চাহপাত আনলং অহো মই গমে পোৱা নাই কিয় তয়ে দেখোন আনিব দিছিলি মোক চাইছা না বয়স হলে মানুহৰ কি হয় মনতে নাথাকে ঠিকে কৈছা বয়স হলে এনেকুৱা হয়ে তেতিয়া হলে বোধহয় পাণ তামোল নাই তয়ে দেখোন পালি গছৰ পৰা ৰাতিপুৱা চাইছা না এইটোও পাহৰি গলো হয় ভাই মোৰো এনেকুৱা হয় বয়স হৈছে না এতিয়া এনেকুৱা হবয়ে বেলেগৰ ঘৰৰ চাহ খাবা হলে মনত থাকে কিবা কলি নেকি এইটো নাই একো কোৱা নাই তোক পিন মাৰি আছে তোৰ ল'ৰাটো দেখোন তামাম টেঙৰে দে বাবা তোৰ পঢ়া পাতি পিছে কেনেকুৱা চলিছে পঢ়া পাতি ভালে চলছিল তহঁতে আহি বেয়া হল তই বোলে স্কুলত সদায় কোব খোৱা পঢ়া পাতি বোলে একেবাৰে নোৱাৰা কোনে কলে আমাৰ বাবাই কৈছে বেলেগৰ কথা পুৰা কব পাৰে নিজে কোব খালে একোৱে নকয় ঐ বাবা মাষ্টৰে বোলে তোক নকল ধৰছে কোনে কলে নকলৰ কথা আমাৰ বাবাই কৈছে নকলৰ এটা টুকুৰাও ধৰব পৰা নাই তেতিয়াহলে কি ধৰা পৰিছিল সেইটো নকলৰ চিলেবাছটো ধৰছে নকলৰ চিলেবাছ আকৌ কি লিষ্ট বনাইছিলো কোনটো নকল কোনটো পকেটত ৰাখিছিলো আচ্ছা কোনটো চেপ্টাৰ কোনটো আঙুলিৰ ফাকত ঠিক আছে কোনটো চিলেবাছ কোনটো পকেটত মাত্ৰ এইটো লিষ্টে পাইছে নকল বুলি একো বস্তুৱে পোৱা নাই এতিয়া তোৰ ল'ৰাৰ ঘটনা গম পোৱা নাই সদায় ছোৱালীৰ পিছফালে পিছফালে ঘূৰে আৰু মাৰ খায় যোৱাকালিও এটা ছোৱালীৰ মাৰ খালে তোক কয় নাকি এইবিলাক খালি বেলেগৰ খবৰ ৰাখা নিজৰ ল'ৰাৰ খবৰ ৰাখিবি মোৰ ল'ৰাৰ খবৰ মই জানং মোৰ ল'ৰা খুবেই ভাল প্ৰমাণ লাগে নেকি প্ৰমাণ দে প্ৰমাণ আছে যদি দে মোৰ ল'ৰাৰ বদনাম দীঘল লিষ্ট বনাই লৈ আহিছা এতিয়া তোৰ বেটাৰ কাহিনী শুনি যা তোৰ বেটাৰ দম আছে না মোৰ বেটাৰ বদনাম ল'বা মোৰ বেটাৰ ওপৰত ইমানখিনি ভৰসা আছে তোৰ বেটাৰ বদনাম ওলাইহে এৰিব কৰচোন বাবা কৰ আৰম্ভ কৰ ৰহ লাউডত দি কিনে ফোন কৰং হেল্ল' দোস্ত কেনেকুৱা আছা বেছি এটা ভাল নহয় ৰে কিয় অঞ্জনাক পটাব পৰা নাই নেকি নাই ৰে দুইবাৰ মান কুপ খালুং অঞ্জনা পটা নাই বাদ দে জানমণি কি হল জানমণি ইয়াকটো কেতিয়াই এৰি দিলো এতিয়া বেলেগৰ লগত গল তোৰ আকৌ কিহৰ টেনচন ৰুমা আৰু সুমা দেখোন আছে নহয় ৰে ভাই সব কেইটা লাহে লাহে হাতৰ পৰা গুচি গৈ আছে এতিয়া পিছে কি কৰিবি নতুনকে ফেচবুকত এটা ধৰিলো তামাম ধুনীয়া কি নাম নাই নকং তই পিছত মেছেজ কৰিবি হেই হাৰাম দাদা তোৰ নিচিনা ইমান হাৰামি নহয় দে ভাই এতিয়া ৰাখং মোৰ কাম হৈ গৈছে চাইছা না এতিয়া তোৰ ল'ৰাৰ হিষ্টৰী হেক কৰিলে হাৰাম দাদা মোৰ সব মান সন্মান হেক কৰিলে ৰহ আজি ঘৰত গৈ লং ইয়াৰ কলিজাৰ হাড্ডি ভাঙিম কলিজাত দেখোন হাড্ডিয়ে নাথাকে হাড্ডি জোৰা দি হলেও ভাঙিম যাং মই ঐ ভাই চাহ খাই নগলি বাদ দে তোৰ চাহ দে চাহ আৰু তামোল কেইটা বাছিল তোৰ দম আছে নেকি মই বচালো ঐ হাৰাম দাদা তামোল আৰু চাহৰ ভেজালটো দেখোন তয়ে লগাইছিলি ইটো গৈ তাৰ বেটাক পিটিব এতিয়া তোৰ বিচাৰটো মই কৰং ঐ ৰংগিলা তামোলটো ক'ত আছে লৈ আছোন হৈছে এইবাৰ পাগলাৰ টেমা গৰম হৈছে মই পলাং